Hey guys, welcome back to my channel Day with Maina. Day with Maina channel পৰা সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো আছো। আজিৰ ভিডিঅ'টো বহুতে স্পেচিয়েল হয় কাৰণ মই আপোনালোকক আজি মোৰ কলেজীয়া জীৱনৰ এটা ভাল লগা দিনৰ বিষয়ে ক'বলৈ গৈ আছো। আমাৰ সকলোৰে কলেজীয়া জীৱন হওক স্কুলীয়া জীৱন হওক এইবিলাক বহুতে এটা ভাল লগা দিন হয় কাৰণ সেইবিলাক এবাৰ হেৰাই যোৱাৰ পিছত আমি কেতিয়াও ঘূৰাই নাপাওঁ। তো মোৰ লগতো এটা দিন আছে তেনেকুৱা যিটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। তেনেহ'লে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে সকলোৱে শেষলৈ চাব আৰু কেনে পায় কমেণ্টত জনাব। তেনে ব'লক আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। 2020ৰে হয় কাৰণ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছোঁ। 2020ৰ 25 ফেব্ৰুৱাৰীত আমি গৈছিলোঁ গোৱালপাৰা কলেজৰ পিনৰ পৰা। মই জাগিৰোড কলেজত পঢ়িছিলোঁ আৰু মোৰ ডিপাৰ্টমেণ্ট আছিলে হিষ্ট্ৰী, যিহেতু মোৰ হিষ্ট্ৰীত মেজৰ আছিলে। আৰু সকলোৱে জানে মেজৰ থকা সকলে 6 চেমৰ এখন পেপাৰ প্ৰজেক্ট পেপাৰ হয়, 6 নম্বৰ পেপাৰখন প্ৰজেক্ট পেপাৰ হয়। সেইকাৰণে আমি কোনোবা এটা ঠাইলৈ বা প্ৰজেক্ট কৰিব লগা হৈছিল। সেইকাৰণে আমাক লৈ গৈছিল গোৱালপাৰালৈ কাৰণ গোৱালপাৰাখন হিষ্টৰিকেল প্লেচ হয় আৰু তাতে আমি তিনিখন জেগা চাইছিলোঁ। তো তাৰে কিছুমান ফটো আছে, সেইবিলাকে মই আজি দেখাম আৰু তাৰ বিষয়ে গোৱালপাৰাৰ বিষয়ে যিখিনি দেখিছোঁ, যিখিনি মই জানিছোঁ সেইখিনিকে মই আপোনালোকক ভালদৰে ক'ম। আমাক গাইড কৰিছিলে আমাৰ ডিপাৰ্টমেণ্টৰে 3গৰাকী প্ৰফেচাৰ আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ এজন প্ৰফেচাৰে। তো তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ কাৰণ এনেকুৱা এটা দিন আমাক দিয়াৰ বাবে। প্ৰথম আমাৰ প্লেচটো আছিলে জোগীঘোপা। জোগীঘোপাৰ আটাইতকৈ ভাল লগা বস্তুটো হৈছে জোগীঘোপাৰ পৰা ধুনীয়াকৈ নৰনাৰায়ণ সেতুখন দেখা পায়। এইখন মই দি দিছোঁ স্ক্ৰীণত। কিছুমান আছিলে কেভ টেম্পল আছিলে আৰু পাহাৰত কাটি এনেকুৱা ধৰণে মন্দিৰ বনাইছিলে। তাৰ ওপৰৰ ছাইডে গ'লে আমি এটা প্লেচ পাম, ধুনীয়া এটা আৰু চাৰিও ছাইডে গছ গছনিৰে ভৰা আছিলে। এয়া আপোনালোকে দেখিছেই। তাৰপিছত আমি নেক্সট গৈছিলোঁ দেখধোৱা পাহাৰ আৰু তাত কিছুমান এইবিলাক আমি শিৱলিংগ দেখিছিলোঁ আৰু বৰষুণ ৰ'দৰ তাপৰ বৰষুণ পৰি এইবিলাক ক্ষয় গৈ এনেকুৱা ধৰণৰ হৈ গৈছে। তাতে ইমানবিলাক আছিলে আৰু আমাক কোৱা মতে এনেকুৱা ধৰণৰ শিৱলিংগবিলাক অসমত প্ৰায় 99,000তকৈও অধিক আছে বুলি আমাক কৈছিলে। আৰু তাত আমি দেখধোৱা পাহাৰতে দেখিছিলোঁ বুদ্ধদেৱৰ ভৰিৰ খোজ বুলি কোৱা হয়। এয়া আপোনালোকে স্ক্ৰীণত দেখিছে যে বুদ্ধদেৱৰ ভৰিৰ খোজ বুলি কোৱা হয়। আৰু দেখধোৱা পাহাৰৰ পৰা এইটোৱে গম পোৱা গ'ল যে প্ৰাচীন কালৰে পৰা আমাৰ অসমখনত শিৱ পূজা কৰা হৈছিলে আৰু এনেধৰণে তেওঁলোকে পাহাৰত এনেকৈ শিল কাটি লিংগ বনাই তাত পূজা কৰিছিলে আৰু যজ্ঞ কৰিছিলে। সময় নাটনি হ'ল কাৰণে আমি সূৰ্য পাহাৰ ইমান ভালকৈ চাব নোৱাৰিলোঁ। তথাপিও কিছুমান ইয়াত চাইছিলোঁ বা দেখিছিলোঁ, সেইখিনি বিষয়ে আপোনালোকক দেখাম। আৰু এইটো হ'ল সূৰ্য পাহাৰৰ গেটটো আৰু এইপিনে সোমাই যাব লাগে। মেইন ৰোডৰ পৰা বহুখিনিয়ে সোমাই যাব লাগে সূৰ্য পাহাৰলৈ। আৰু সূৰ্য পাহাৰ গৈ সূৰ্য পাহাৰৰ ওচৰতে আছে এইটো মন্দিৰ। ফটোকপিত সূৰ্য পাহাৰৰ গোটেইখিনি দেখা পোৱা যায় আৰু সূৰ্য পাহাৰৰ মেইন মন্দিৰটো আছিলে শিলত কাটি মূৰ্তি বনাইছিলে আৰু সেয়া কি মূৰ্তি আছিলে এতিয়াও পৰা হোৱা নাই।
যদিও আমাৰ চাব লগা বহুতো বস্তু আছিল কিন্তু আমি চাব নোৱাৰিলোঁ সময়ৰ নাটনি হোৱাৰ কাৰণে, কাৰণ আমাৰ ইয়াৰ পৰা যোৱাটো বহুত দেৰি হৈ গৈছিলে। তো তথাপিও যিখিনি পাৰোঁ সেইখিনি চালোঁ আৰু সেইটো দিন বহুত ভাল লগা দিন আছিলে। সেইটো দিন আৰু কেতিয়াও ঘূৰি নাহে। ফিউচাৰত যদি কেতিয়াবা আকৌ যাওঁ তেতিয়াহ'লে আপোনাক ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। আজি থুলমূলকৈ আপোনালোকক অলপ আভাস দিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্টত থকা সকলো বস্তুৱে অতুলনীয় আছিলে আৰু আমাৰ অসমখনক কেতিয়াও তুলনা কৰিব নোৱাৰি বেলেগৰ লগত। আৰু আমাৰ অসমবাসীৰ কাৰণে এইটোৱে বহুত গৌৰৱৰ কথা যে আমাৰ এই অসমখনত ইমান ধুনীয়া কিছুমান ঐতিহ্য আছে, প্ৰাচীন কীৰ্তিচিহ্ন আছে যিবিলাকে আমাৰ অসমখন পৰ্যটকৰ আকৰ্ষণ কৰাৰ লগে লগে চহকীও কৰিছে। এই প্ৰাচীন কীৰ্তিচিহ্নবিলাক, প্ৰাচীন মন্দিৰবিলাক আমি সদায় সুৰক্ষা দিবৰ কাৰণে চেষ্টা কৰিব লাগে, কাৰণ এইবিলাকে আমাৰ অসমখনক চহকী কৰাৰ লগতে পৰ্যটকৰ আকৰ্ষণ কৰিছে আৰু নতুন প্ৰজন্মই এইবিলাকৰ বিষয়ে শিকিব পাৰিব। ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, মোৰ ভাল লগা কিছুমান স্মৃতি শ্বেয়াৰ কৰিলোঁ। যদিও মোৰ ঠাইত ভিডিঅ' ক্লিপবিলাক নাছিলে, ফটোবিলাককে আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আপোনালোকেও যদি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিষয়ে ভালদৰে জানে আপোনালোকে কমেণ্টত জনাব পাৰে। আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰাম আইডিটো মই তলত দি দিছোঁ। ভিডিঅ'টো এইখিনিলৈ চাই থকাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পাম। সকলোৱে ভাল হওক, লগতে মোৰো। টাটা, বাই বাই।